এই 2 লাখ টকাত যোনে ভাল কৰি ব্যৱসায় কৰে তেওঁলোকক আমি বেংকক কম যে এওঁলোক প্ৰমোশন হৈ গল পাস কৰি গল এওঁলোকক ভাল কৰি আপোনালোকে লোন দিয়ক যাতে এওঁলোকে নিজৰ জীৱনটো নিৰ্মাণ কৰিব পাৰে ভালকে ব্যৱসায় কৰিলে বেংকে লোন দিয়ে তেনেহলে ভাল ব্যৱসায় কৰিব লাগিব কি কৰো আইডিয়া ভৰসাত কোটিপতি হোৱা সপোন দেখি মই ইনভেষ্টমেন্টটো চালু কৰিছো প্লিজ যিমান সোনকালে পাৰে 2 লাখ টকাটো আমাক দিয়াই দিয়ক সক মই এতিয়া ষ্টাৰ্ট দিলোই বিজনেছটো ইমান সোনকালে 2 লাখ টকাটো দিয়াই দিব সক এইবোৰে মোৰ সপোনটো কোটিপতি হোৱা সপোন মামাই যদি 2 লাখ টকাটো দিয়ে তেনেহলে নিশ্চয় কোটিপতি হ'ম মই সক এটা ইনভেষ্টমেন্ট মই ৰেডি কৰি দিছো এইটো গোটৰ পৰা লোন লৈ বিজনেছটো কৰিছো মামা যদি আপুনি 2 লাখ টকাটো দিয়ে তেনেহলে নিশ্চয় সপোনটো পুৰা হ'ব বুলি আশা কৰিছো মামা বেংকত গলেও লোন দিব নিবিচাৰে গোটৰ পৰা লোন লৈ এইবোৰ কৰি আছে মামা যিমান পাৰে সোনকালে ভাগিন বুলি দিয়াই দিব আৰু 2 লাখ টকা